কাৰ পুনৰবাৰ আপোনালোক সকলোকে গীতাশ্ৰী গুৰু চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ। যদি আপোনালোক মোৰ চেনেলটো তেতিয়াও নতুন হৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহি থকা প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ সন্মুখত পোনপ্ৰথমতে পায়। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি অকণমান লুকছটো চেঞ্জ হৈ আছে কাৰণ মই আজি ঘৰতে কৰিবলৈ লৈছোঁ হেয়াৰ ষ্ট্ৰেইটনিং আৰু হেয়াৰ স্মুথনিং প্ৰচেছটো প্ৰায় একেটাই হয়। আজি কেনেকৈ কৰে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ধুনীয়াকৈ। এতিয়া প্ৰথমতে মই হেয়াৰখিনি ৱাছ কৰি ল'লোঁ ধুনীয়াকৈ চেম্পু দি পেলাই, তাৰপিছত হেয়াৰ ড্ৰায়াৰ দি পেলাই হেয়াৰটো ড্ৰাই কৰি ল'লোঁ। এতিয়া মই চুলিখিনি পাৰ্ট কৰি লৈছোঁ, দুটা পাৰ্ট। এফালে মই খোপা বান্ধি থৈছোঁ দেখিছে, এফালে খোলা আছে, এফালে খোপা বান্ধি থ'ম। ইয়াতে মই আৰু দুটা পাৰ্ট কৰিম, 4টা পাৰ্ট কৰিম। তাৰপিছত 4টা পাৰ্ট কৰি পেলাই অলপকৈ মই ক্ৰীমটো যোনটো ষ্ট্ৰেইটনিং ক্ৰীম হয় সেইটো ইউজ কৰিম ইয়াতে। তাৰপিছত কেনেকৈ কি কৰোঁ আপোনালোকক সকলো দেখাই আছোঁ, চাই থাকক। এয়া ফাৰ্ষ্টৰ ক্ৰীমটো এপ্লাই কৰিছোঁ আৰু এপ্লাই কৰোঁতে মোক দুজনী ভণ্টীয়ে হেল্প কৰিছে। এয়া দেখিছে আপোনালোকে, একদম সৰু পাৰ্ট কৰি অলপকৈ গোটেই চুলিখিনিত ক্ৰীমখিনি লগাব লাগিব। এনেকুৱাকৈ লগাব লাগিব যাতে প্ৰত্যেকডাল চুলিতে ক্ৰীমটো লাগে, কোনো এডালো চুলি থাকি নাযায়। গতিকে তেনেকৈ আমি লগাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। কমকৈ ছেকশ্যন কৰি অলপকৈ তাতে ক্ৰীমটো লগাই আমি এনেকৈ টানি মিক্স কৰি পেলাই তললৈকে ক্ৰীমটো ধুনীয়াকৈ লগাইছোঁ। এয়া চাই থাকক। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব, নহ'লে যদি মাজৰ প্ৰচেছখিনি অলপমান হ'লেও খেলিমেলি হয় তেতিয়াহ'লে আমাৰ চুলি ষ্ট্ৰেইটনিং নাইবা স্মুথনিং কৰাত অলপ সমস্যা আহি পৰে। গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। আৰু মই যোনটো ক্ৰীম অৰ্ডাৰ কৰিছোঁ এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু ইয়াৰ প্ৰাইচটো হৈছে 780 টকা। আৰু ইয়াৰে এটা সৰু পেক আছে, সৰু পেকটো আপোনালোকে বহুত কম টকা 350 টকামানত আপোনালোকে প্ৰায় পাই যাব। আৰু সেইটো আপোনালোকে ফ্লিপকাৰ্টত চাই ল'ব, নামটো চাৰ্চ কৰি পেলাই। মই যোনটো ব্ৰেণ্ড অৰ্ডাৰ কৰিছোঁ সেইটো হৈছে অক্সিগ্লো। ইয়াৰে 2টা পেকেট আপোনালোকে পাই যাব আৰু 500 ml আছে মই যোনটো অৰ্ডাৰ কৰিছোঁ। এনেদৰে ক্ৰীমখিনি গোটেই মূৰটোত এপ্লাই কৰি ল'লোঁ আৰু তাৰপিছত এপ্লাই কৰি হোৱাৰ পিছত আমি কি কৰিব লাগিব, আমি প্ৰত্যেক ছাইডৰ পৰা এডাল চুলি লৈ পেলাই টানি চাব লাগিব যাতে চুলিডাল স্প্ৰিংডালৰ নিচিনা হৈছেনে নাই, দীঘল চুটি ৰাবাৰডালৰ নিচিনা হৈ গৈছেনে নাই। তেতিয়া আমি গম পাম, সেইটো চেক কৰিলে গম পাম যে চুলিটো ধুবলৈ হৈছেনে নাই। আৰু যেতিয়া স্প্ৰিং হৈ যাব তেতিয়াই আমি চুলিটো ধুব পাৰিম। এতিয়া মোৰ হৈ গৈছে, মই চুলিটো ধুই লওঁ। এয়া চুলি ধুই আহিলোঁ। এতিয়া ধুনীয়াকৈ চুলিখিনি ড্ৰাই কৰি থকা হৈছে। ধুনীয়াকৈ পানীখিনি একেবাৰে শুকুৱাই দিব লাগিব চুলিত। তাৰপিছত আমি ধুনীয়াকৈ আকৌ ষ্ট্ৰেইট কৰিব লাগিব গোটেই চুলিখিনি। তাৰপিছতহে আমি ছেকেণ্ড ক্ৰীমটো যোনটো নিউট্ৰিলাইজাৰ সেইটো আমি ব্যৱহাৰ কৰিব পাৰিম। এতিয়া হেয়াৰ ড্ৰায়াৰ দি পেলাই চুলিখিনি শুকুৱাই লৈছোঁ ধুনীয়াকৈ। এতিয়া এয়া ভণ্টিজনীয়ে মোক ধুনীয়াকৈ চুলিখিনি ষ্ট্ৰেইট কৰি দিছে, দেখি আছে আপোনালোকে। সৰু ছেকশ্যন কৰি ধুনীয়াকৈ ষ্ট্ৰেইট কৰিছে আৰু অলপমান সময়ৰ পিছত চুলিখিনি ষ্ট্ৰেইট কৰা হৈ যাব। এয়া প্ৰায় হৈছে আৰু অলপমান বাকী আছে, সেইখিনি বেছি সময় নালাগিব আৰু তাৰপিছত পুনৰ আমি ছেকেণ্ড ক্ৰীমটো এপ্লাই কৰিব পাৰিম। এয়া ছেকেণ্ড ক্ৰীমটো ধুনীয়াকৈ এপ্লাই কৰি ল'লোঁ গোটেই মূৰটোত। প্ৰথমৰ দৰেই সৰু ছেকশ্যন কৰি আৰু মনত ৰাখিব নিউট্ৰিলাইজাৰটো ব্যৱহাৰ কৰোঁতে চুলিখিনি চিধাকৈ ৰাখিব ফনিয়াই। এতিয়া মোৰ প্ৰায় হৈ গৈছে গোটেইখিনি। এতিয়া মই অলপ সময় ৰখিম, প্ৰায় 20-25 মিনিট সময় ৰখিম। তাৰপিছত আকৌ চুলিখিনি ধুই দিম ধুনীয়াকৈ। এতিয়া মোৰ সময় হৈ গৈছে, মই চুলিটো ধুই লওঁ, তাৰপিছত পুনৰ আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, মূৰটো ধুই দিয়াৰ পিছত আজি সম্পূৰ্ণ ৰিজাল্টটো আপোনালোকক দেখুৱাইছোঁ। মোৰ হেয়াৰ স্মুথনিংটো কেনেকুৱা হৈছে ধুনীয়াকৈ জনাব। আৰু যদি আপোনালোকে হেয়াৰ ষ্ট্ৰেইট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে স্মুথনিং প্ৰচেছটোত যিমান
যিমানখিনি আমি চুলিখিনি ষ্ট্ৰেট কৰিব লাগে 90% কৰিব লাগে আৰু আমি যদি ষ্ট্ৰেইটনিং কৰোঁ তাতে আপোনাৰ 100% চুলিখিনি ষ্ট্ৰেট কৰিব লাগে বহুতবাৰ টানিব লাগে চুলিখিনি একদম জোৰে জোৰে আৰু সিমানখিনি মই কৰা নাই মই স্মুথনিঙৰ প্ৰচেছটোহে ফ'ল' কৰিছোঁ গতিকে মোৰ আজি ৰিজাল্টটো আপোনালোকৰ আগত দেখুৱাইছোঁ এয়া চাওক চুলিখিনি ধুনীয়া হৈ গৈছে একদম কোমল স্মুথ অনুভৱ হৈছে নিজে যেতিয়া হাতেৰে চুইছোঁ একদম পুৰা পিছল যেন লাগিছে খুব ধুনীয়া লাগিছে আৰু আপোনালোকেও এনেদৰে ঘৰতে ধুনীয়াকৈ কম খৰচতে হেয়াৰ ষ্ট্ৰেইটনিং নাইবা হেয়াৰ স্মুথনিং কৰিব পাৰে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ